Hey guys, কি খবৰ আপোনালোক আশা কৰো সকলে ভালে আছে আৰু ভালৰ মাজত আপোনালোক আকৌ এটা ভাল খবৰ লৈ আহিলো কাৰণ যদি আপোনালোক এটা নতুন মোবাইল লোৱাৰ কথা ভাবি আছে তেনেহলে ভিডিওটো হেক কৰি চাওক আৰু যদি আপোনালোক মোবাইল লাভাৰ মোবাইলৰ বিষয়ে জানি শুনি ভাল পায় তেনেহলে ভিডিওটো হেক কৰি চাওক কাৰণ যেটো Xiaomi Redmi কোম্পানীৰ Note 7 চাইনাত লঞ্চ কৰিলে আৰু চাইনাত আপোনালোকৰ উপলব্ধ হৈ গল Redmi Note 7 আৰু যিখিনি স্পেসিফিকেশন হসাকৈ ও মাই গড কি স্পেসিফিকেশন কিলাৰ স্পেসিফিকেশন বহুত বেছি ভাল স্পেসিফিকেশন আৰু স্পেসিফিকেশন কেনে কথা কৈ দিয়া আপোনালোকে যেটো Redmi Note 7 ভাবি আছিল Note 6 Pro processor Note 7 আহিব so আহিব চাইনা so ইন্ডিয়া তো অতি গ্ৰে আহিব so Note 7 ত আপোনালোকে 6.3 ইঞ্চ ইউ টাইপ নচ ডিসপ্লে হতে পাই যাব যেটো ইয়াৰ ফিনিশিংৰ কথা যেটো বিল্ড কোৱালিটি পতে নহলে আপোনালোকে গ্লাস ফিনিশ পাই যাব বহুত ধুনিয়া ফোন এটা আপোনালোকে ফটোত দেখিবই পাৰিব আপোনালোকে তাৰপিছত যদি ইয়াৰ মই আপোনালোকৰ পাৱাৰৰ কথা কওঁ তেনেহলে আপোনালোকে 4000 mAh ৰ বেটাৰী এটা পাব লগতে ইয়াৰ যদি ব্ৰেইনটো কথা কওঁ তাত প্ৰসেসৰ আপোনালোকে পাব 660 Snapdragon processor with 2.2 GHz so বহুত বেছি ভাল প্ৰসেসৰ ওটা পাৱাৰফুল হ'ব PUBG সাবজেক্ট গেমিং বঢ়িয়াকে খেলিব পাৰিব আপোনালোকে so next টাইম যদি আমি কথা কওঁ যেটো হৈছে আটাইতকৈ কিলাৰ স্পেসিফিকেশন হেৰিটো হৈছে আপোনালোকৰ কেমেৰা ও গড কি ক্যামেরা অর্থাৎ 48 মেগাপিক্সেল অর্থাৎ 48 মেগাপিক্সেলৰ ক্যামেরা অর্থাৎ রিয়ারত আপোনালোকে 48 মেগাপিক্সেলৰ প্রাইমারি ক্যামেরা উইথ সেকেন্ডারি ক্যামেরা অর্থাৎ ডুয়েল ক্যামেরা সো সেকেন্ডারি ক্যামেরাত আপোনালোকে 5 মেগাপিক্সেলৰ পাই যাব তো ফটোটো অবভিয়াসলি বহুতে বেছি ভাল হ'ব আৰু নেক্সট যদি আপোনালোকৰ যে সেলফি উঠি আজিকালি সেলফি উঠি ভাল পাইছো সেলফিৰ কাৰণে আপোনালোকে এই মোবাইলত আপোনালোকে 13 মেগাপিক্সেলৰ এটা ফ্ৰন্ট ক্যামেৰা ধুনিয়া ফ্ৰন্ট ক্যামেৰা এটা পাই যাব সো যদি আমি ইয়াৰ যেটো চাৰ্জিংৰ কথা পাতো তেনেহলে আপোনালোকে USB-C টাইপ চাৰ্জাৰ পাই যাব অৰ্থাৎ আৰু এই মোবাইলটো আপোনালোকৰ কুইক চাৰ্জ সাপোর্ট কৰিব আৰু আপোনালোকক এটা কথা ক'বলৈ লৈছে যিখিনি ভেৰিয়েন্ট কথা কও ভেৰিয়েন্ট খিনি আৰু প্ৰাইসখিনি যদিও আটাইতকৈ মানুহে ৰখি থাকে হেতু হৈছে যে 3GB with 32GB যেটো ROM হ'ব হেতু মোবাইলত আপোনালোকৰ প্ৰাইস ইণ্ডিয়া যদি মোটামুটি প্ৰাইস আহি যাব 10000 ৰ ভিতৰত 10000 সামথিং আৰু আপোনালোকৰ যেটো 4GB plus 64GB ষ্টৰেজত আপোনালোকৰ পাব হেতু আপোনালোকৰ আহি যাব 12000 সামথিং আৰু যেটো আপোনালোকৰ 6GB plus 64GB ষ্টৰেজৰ হৈতে আহিব হেতু আপোনালোকৰ আহি যাব প্ৰায় 14000 ৰ ভিতৰত সো যেটো 6GB RAM ৰ মোবাইল আছে সো মই ভাবিছিলো এটো 120GB ষ্টৰেজ আহিব সো এটো 64GB ৰ লগতে আহিছে ইনফৰমেশন যিখিনি পাইছো সো এইখিনি মানে গ্যাৰান্টেড প্ৰাইস নহয় যেতিয়া Flipkart বা Amazon হয়তো ওপেন সেল বা ফ্ল্যাশ সেল দিব কিবা ওপেন সেল বা ফ্ল্যাশ সেল দিব যেতিয়া দিব তেতিয়া আমি গম পাম যে কিমান ইয়াৰ প্ৰাইস হয় আমাৰ মাৰ্কেটত সো তেতিয়া ভালদৰে আপোনালোকক নিশ্চয় জনাম সো গাইস এই কিন্তু চাইনাত লঞ্চ হৈ গল তো অতি হিগ্ৰে মানে ইণ্ডিয়াত আহিব সো আপোনালোকে ওয়েট কৰক কাৰণ যদি আপোনালোকে নিউ ফোন এটা কথা ভাবিছে অলপমান আকৌ ওয়েট কৰি দিয়ক বেছি সময় নালাগে জলদি আহিব সো আৰু বহুত ভাল মোবাইল এটা পাবলৈ সক্ষম হ'ব সো আপোনালোকৰ Redmi Note 7 ৰ বিষয়ে আপোনালোকৰ কি সুধিব লগা কিবা যদি আছে কোৱেশ্চন কৰিব পাৰে বা আপোনালোকৰ মন্তব্য জনাব পাৰে আৰু এটা লাষ্ট এটা মই কৈ যাও যে Redmi Note 7 ৰ পিছত Redmi Note 7 Pro আহিব যত আপোনালোকৰ যেটো ক্যামেৰা সেন্সৰ আছে ক্যামেৰা সেন্সৰ আপোনালোকৰ Sony ক্যামেৰা সেন্সৰ কিবা ইউজ কৰা বুলি মই শুনিব পাইছো সো হেতু বিষয়ে ভালদৰে জনাই দিম কি যেতিয়া ভালকৈ ইনফৰমেশন আহে সো গাইস আজি এই ভিডিওটো ইমানখিনি পুনৰ এটা নতুন টেকনিক্যাল ভিডিও লগ পাম জয় আই অসম।